আজি যেটো মোবাইলৰ ৰিভিউ হ'বলৈ গৈ আছে সেইটো চাই মানে আপুনি ক'ব মানে আপুনি কেতিয়াবা ভাবি চাইছিল নেকি আন্ডাৰ 7000 এর ভিতৰত আপুনি 256GB ষ্টৰেজ থকা মোবাইল কিনিবলৈ পাব नहीं মানে এনেকুৱা এটা হ'ব পাৰে নেকি 256GB তথাপি 7000 এর ভিতৰত আইফোন 14 Pro Max এর দৰে দেখাত ডাইনামিক আইল্যান্ড আপুনি পাই যাব হয় গাইস আপুনি ঠিকই শুনিছে মই এবাৰ চাই লও ভুল কলো নেকি मुझे देख बाबा मैं रेडीमेड भिखारी लगता है মানে মোৰো ঠিক আছে মানে আন্ডাৰ 7000 এর ভিতৰত ডাইনামিক আইল্যান্ড আছে 256GB ষ্টৰেজ তাৰপিছত আপোনাৰ আইফোন 14 Pro Max এর দৰে দেখাত আপুনি পাই যাব কেৱল আন্ডাৰ 7000 এর ভিতৰত সো এইটো চান্স যদি আপুনি কিবা কৰিম বুলি ভাবিছে আপুনি যদি ভাবিছে মোবাইলটো কিনিব বুলি তেনেহলে এইটো ভিডিও কেৱল আপোনাৰ কাৰণে মানে এটা মোবাইলত আপুনি কি বিচাৰে ভাল পারফরম্যান্স যাতে অলপ চলপ গেমিং কৰিব পাৰে ইউজ কৰোতে যাতে কোনো প্ৰবলেম নহয় হ্যাং পাতি যাতে নামাৰে তাৰপিছত আপোনাৰ ব্যাটাৰী ব্যাকআপটো অলপ ভাল হলেই হল যাতে গোটাই দিনটো আপুনি পাৰ কৰিব পাৰে তাৰপিছত আৰু কি অলপ চলপ ফটো আৰু অলপ ভিডিও হলেই হল এনেকুৱা মানে আমাৰ নরমাল ইউজত পৰে সো আপুনি যদি নরমাল ইউজৰ কাৰণে এটা ভাল চাই ফোন বিচাৰি আছে যাতে ষ্টৰেজ বহুত বেছি হয় জিকে মানে ভৰি থাকো কেতিয়াও যাতে ফুল যাতে নহয় মেমৰি সো এটি ভিডিও কেৱল আপোনাৰ কাৰণে চাই যাওক ভিডিওটো প্ৰথমৰ পৰা আৰম্ভ কৰি শেষলৈকে চাই যাব ভিডিও আৰম্ভ কৰাৰ আগত এটা কথা কৈলাও যদি আপুনি আইফোন XR লম বুলি ভাবিছে 15000 এর ভিতৰত 2024 ত আপোনাৰ কাৰণে কেনেকুৱা হ'ব আপুনি ইউজ কৰি কেনেকুৱা ভাবো গৰম হয় নেকি হ্যাং হ'ব নেকি বহুত পুৰণি মোবাইল তাৰপিছত যদি আপুনি আইফোন 7 লম বুলি ভাবিছে তো বৰ্তমান 2024 ত কেনেকুৱা হ'ব গৰম হ'ব নেকি হ্যাং হ'ব নেকি আপুনি গেমিং কৰিব পাৰিব না নাই সো এনেকুৱা ভিডিও মানে আগতে বনোৱা হৈছে আমাৰ চেনেলত তো ডেসক্ৰিপচন বক্সত লিংক দি দিম আপুনি চাই আহিব পাৰে সো আইটেল কোম্পানীৰ কিবোর্ড মোবাইলটো আপুনি ইউজ কৰি চাইছে বৰ্তমান মানে ডিজিটেল যুগ সকলো মোবাইল কোম্পানীবোৰে মানে এতিয়া ডিজিটেল মোবাইল ওলাই আছে সো তেনেকুৱা এটা মোবাইল হল আইটেল A70 সো এইটো মোবাইলৰ বিষয়ে আজি আমি জানিম 256GB মেমৰি দিলে কাম হ'ব নেকি আৰু কি কি পারফরম্যান্স আছে এটো মানে চাই লও ডিজাইন এন্ড লুকসৰ কথা ক'বলৈ গ'লে আপুনি ব্যাক সাইডত দুটা ক্যামেৰা আৰু এটা ফ্ল্যাশ লাইট পাব ব্যাক প্যানেলটো আপোনাৰ প্লাষ্টিকৰ হয় আৰু ফ্ৰেমটো আপুনি প্লাষ্টিকেৰে পাই যাব প্লাষ্টিকৰ কোৱালিটি আপোনাৰ ভালেই হয় এনেকুৱা বেয়া নহয় একেবাৰে বেয়া কোৱালিটি নহয় ব্যাক কভাৰৰ সৈতে ইউজ কৰিলে আপুনি বহুত দিন চলাব পাৰিব ব্যাক কভাৰটো মানে বক্সতে থাকিব আপোনাৰ বেলেগ পইচা খৰচ নহয় মানে এটা কথা লক্ষ্য কৰিব আপুনি 1 লাখ টাকা দি মোবাইল কিনিলে মানে মোবাইলটোই দিয়ে আৰু ডাটা কেবলটো মানে দি দিয়ে আপুনি মানে এতিয়া 7000 টাকাৰ মোবাইলত পাই যাব কভাৰ পাই যাব চাৰ্জাৰ পাই যাব কৰবাত মানে হেডফোনও দি থাকে তলফালে আপুনি এটা স্পিকাৰ পাই যাব মাইক্ৰোফোন আছে তাৰপিছত আপোনাৰ টাইপ সি চাৰ্জিং পোর্ট আৰু সাইডত আপুনি ফিংগাৰপ্ৰিন্ট পাই যাব ডিসপ্লেৰ কথা ক'বলৈ গ'লে এইটো প্ৰজেক্ট আপুনি অনুমানেই কৰিব নোৱাৰে ইমান এটা ভাল ডিসপ্লে আপুনি পাব মানে ডিসপ্লেটো সাইডৰ পৰা অলপ কাৰ্বন নিচিনাও হয় কাৰ্বে মানে আপুনি মানে ফিল কৰিব পাৰিব কাৰ্বৰ দৰে একেবাৰে আপোনাৰ তেনেকুৱা দামী যিবিলাক মোবাইলত কাৰ্বৰ নিচিনা থাকে তেনেকুৱা ফিল আপুনি নাপাব কিন্তু আপোনাৰ অলপমান কাৰ্ব দিবলৈ চেষ্টা কৰিছে কোম্পানী আৰু আপুনি ইয়াত 6.6 ইঞ্চ ফুল এইচডি ডিসপ্লে পাই যাব আপোনাৰ কোনো প্ৰবলেম নহয় আপুনি ইউটিউবত ফুল এনজয় কৰিব পাৰিব বা কৰবাত যদি আপুনি ফুল এইচডি ভিডিও চাই আপুনি ফুল এনজয় কৰিব পাৰিব কোনো ধৰণৰ আপোনাৰ ডিসপ্লে লৈ কোনো প্ৰবলেম নহব আপোনাৰ ইউটিউবত আপুনি 1080p ভিডিও চাব পাৰিব কোনো প্ৰবলেম নহয় ব্যাটাৰীৰ কথা ক'বলৈ গ'লে আপুনি এটা কথা লক্ষ্য কৰিব এনেকুৱা মোবাইলত মানে আৰু কিবা থাকক বা নাথাকক ব্যাটাৰী ব্যাকআপ কিন্তু আপুনি ভালে পাই যাব নরমালি ইউজ যদি আপুনি কৰে বা অলপ যদি হেভি ইউজ কৰে মানে আপুনি গোটাই দিনটো পাৰ কৰি চাৰ্জ মানে থাকিব সো আইটেল A70 ত আপুনি 5000 mAh এর ব্যাটাৰী পাই যাব বক্সত আপুনি চাৰ্জাৰ পাই যাব 10 ওয়াটৰ সো আপোনাৰ মানে কোনো পইচা খৰচই নহয় আৰু বেলেগ ক্যামেৰাৰ কথা যদি কওঁ মানে 7000 এর ভিতৰত আপুনি তো বহুত হাই কোৱালিটিৰ ক্যামেৰা ৰেকমেন্ড কৰিব নোৱাৰিব মানে অলপ চলপ ফটো আৰু ভিডিও উঠাব পাৰিলেই হল এনেকুৱা যদি আপোনাৰ ক্যামেৰা লাগে তেনেহলে মানে এইটো মোবাইলত উপলব্ধ আছে যদি আপুনি ক্যামেৰা যদি ইউজাৰ নহয় ইমান তেনেহলে আপুনি এইটো মোবাইল ক্ৰয় কৰিব পাৰে ব্যাক সাইডৰ 13 মেগাপিক্সেলৰ A8 ডুৱেল ক্যামেৰা আপুনি পাই যাব 8 মেগাপিক্সেল সেলফি ক্যামেৰা দুয়োটা ঠিক ঠাকে আছে আপোনাৰ ইমান কোনো প্ৰবলেম নহয় মানে মই কেইটামান ফটো দেখাই আছো এইটো মানে আপুনি চাব পাৰে কেনেকুৱা ফটো হয় ব্যাক ক্যামেৰাৰ ফটো হয় এইবিলাক ক্যামেৰা আপোনাৰ ঠিকই আছে ইমান মানে বেয়া নহয় গেমিংৰ কথা যদি কওঁ গেমিং মানে কি আপুনি এইবিলাক মোবাইলটো 7000 টাকা দি মোবাইল কিনি তো আপুনি গেমিং কৰিব নোৱাৰে নহয় আপোনাৰ পারফরম্যান্স মানে ভালেই পাই যাব ইমান মানে গেমিংৰ কাৰণে এইটো মোবাইল মানে ওলোৱা হোৱা নাই যদি আপুনি কেৱল গেম খেলাৰ কাৰণে এইটো মোবাইল কিনিব বিচাৰে তেনেহলে আপোনাৰ কাৰণে এইটো মোবাইল নহয় মানে এনেকুৱা নহয় যে আপুনি বহুত হাই কোৱালিটিৰ ক্যামেৰা পাব সো আপোনাৰ মানে এইবোৰ কম্প্ৰমাইজ কৰিব লাগিব গেমিং আৰু ক্যামেৰা প্ৰজেক্টৰ কথা ক'বলৈ গ'লে এনেকুৱা প্ৰজেক্ট আপোনাৰ এতিয়ালৈকে কোনো মোবাইল ওলোৱা নাই আপুনি যদি 4GB RAM 128GB মেমৰি যদি আপুনি ল'ব খোজে তেনেহলে আপুনি পাই যাব 6799 ত 4GB 256GB আপুনি পাই যাব 7300 ত সো এতিয়া মানে আহো মেইন কথাত আপোনাৰ কাৰণে মোবাইলটো হয় না নহয় যদি আপুনি ইমান হেভি ইউজাৰ নহয় যাতে ফটো চটো ইমান মানে উঠাই ভাল নাপায় গেম নেখেলে তাৰপিছত আপোনাৰ মানে সদায় মোবাইলটো ইউজ কৰি নাথাকে
বহুত হাই কোৱালিটিৰ টাচ আপুনি মোবাইলত নকৰে তেনেহ'লে এইটো মোবাইল কেৱল আপোনাৰ কাৰণে মানে এইটো মোবাইল কোনবোৰৰ কাৰণে হয় যিবোৰ মানে অলপ বুঢ়া চুৰা হৈ গৈছে মানে সেইবোৰৰ কাৰণে এইটো মোবাইল হয় মেমৰি বেছি আছে তাৰ কাৰণ হ'ল আপোনাৰ বহুত বস্তু মানে ডাউনলোড কৰি থৈ দিব পাৰিব 4G হয় আপুনি 4G ইণ্টাৰনেট চলাব পাৰিব কিন্তু এনেকুৱা মানে নহয় যে আপুনি গোটেই দিনটো গেম খেলিব পাৰিব তাৰপিছত আপুনি কেমেৰা মানে বহুত ইউজ কৰিব পাৰিব অলপ চলপ দিয়ে মানে কিবোৰ্ড মোবাইলত কেনেকুৱা যাতে কেমেৰাটো মানে নামৰ হয় মানে এইটো মোবাইলত এনেকুৱা নহয় যে কেমেৰা একেবাৰে বেয়া কেমেৰা আপোনাৰ ভালেই হয় আপোনাৰ বেটাৰী বেকআপো আপুনি ভাল পাই যাব মানে অলপমান কম্প্ৰমাইজ কৰিব লাগিব যেনেকুৱা আপোনাৰ 10,000 বা 12,000 মোবাইলত কিন্তু আপুনি 256GB মেমৰি নাপায় তো সেনেকুৱা মানে আপোনাৰ অলপ কম্প্ৰমাইজ কৰিব লাগিব ইয়াত মানে মেমৰিটো বেছি দিয়া আছে মানে 4GB আপুনি ৰেম পাই যাব মেমৰিটো বেছি দিয়া আছে ষ্ট'ৰেজ আপোনাৰ বেছি দিয়া আছে চ' সেই হিচাপে আপোনাৰ মানে ঠিক ঠাকে আছে নৰ্মেল ইউজৰ কাৰণে আপুনি মোবাইলটো ল'ব পাৰে সো গাইস আজিলৈকে মানে আছিল আপোনাৰ যদি ভিডিও ভাল লাগে যদি আপোনাৰ কামত দিয়ে তেনেহ'লে লাইক কৰি সাবস্ক্ৰাইব কৰি দিব পাৰে এনেকুৱা ভিডিও আকৌ পোৱাৰ কাৰণে আৰু যিসকলৰ মানে এনেকুৱা মোবাইলৰ প্ৰয়োজন সেইসকললৈ আপুনি শ্বেয়াৰ কৰি দিব পাৰে সো থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও